Hello everyone, welcome to Class Fix Academy. Class Fix Academy ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। তো আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম এটা বিগ আপডেট আহিছে NIS ৰ ফালৰ পৰা অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট অফ ওপেন স্কুলিংৰ ফালৰ পৰা এটা বিগ আপডেট আহিছে। আজিৰ তাৰিখ 2/8/2022 তাৰিখে আপডেট আহিছে। সো নটিফিকেশনত কি উল্লেখ আছে আমি সবিশেষ আলোচনা কৰিম। তো তাৰ বাবে ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকিব আৰু যিকোনো আপডেট পাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। সো ইয়াতে সাবজেক্টত ক্লিয়াৰলি মেনশন কৰিছে ক্লিয়াৰেন্স অফ নট চাৰ্টিফাইড NC বুলি তেওঁলোকে কৈছে। Cases of Diploma in Elementary Education DLED conducted by National Institute of Open Schooling in respect of in-service teacher. অর্থাৎ in-service teacher সকলৰ যে DLED কোর্স তেওঁলোকে কৰিছিল NIS ৰ ফালৰ পৰা যি DLED তেওঁলোকে কৰিছিল তাতে তেওঁলোকৰ NC আছিল অৰ্থাৎ নট সাৰ্টিফাইড বুলি আহিছিল যি সকল ষ্টুডেন্টৰ হায়াৰ সেকেন্ডাৰীত 50% মাৰ্কছৰ কম আছিল তেওঁলোকৰ NC আছিল সো এই NC ৰিলেটেড আপডেট আহিছে সো কি আপডেট আহিছে আমি সবিশেষ চাই লম ঠিক আছে সো গতিকে ইয়াতে ক্লিয়াৰলি তেওঁলোকে মেনশন কৰিছে ৰিলেক্সড এণ্ড সাবস্টিটিউটেড এজ the minimum eligibility for admission to DLED program shall be passed in senior secondary অর্থাৎ ক্লাস 12 সো ক্লাস 12 যি মিনিমাম কোয়ালিফিকেশন আছিলে হেতু আছিলে কিমান 50% হ'ব লাগিব হায়াৰ সেকেন্ডাৰী বা ক্লাস 12 ঠিক আছে সো গতিকে হে যেটো মিনিমাম কোয়ালিফিকেশন হেতু ৰিলেক্সড কৰিছে অৰ্থাৎ যি সকল ষ্টুডেন্টৰ মাৰ্কস 50% তকৈ কম আছে আৰু তেওঁলোকে DLED ক্লিয়াৰ কৰিছে তেওঁলোকৰ সাৰ্টিফিকেটৰ ভ্যালিডিটি পাব এতিয়াৰ পৰা আৰু তেওঁলোকৰ সাৰ্টিফিকেট ভ্যালিড হ'ব আসাম টেট বা সি টেটৰ যিকোনো পৰীক্ষা ঠিক আছে সো গতিকে NCTEৰ নৰ্মছ হিচাপে তেওঁলোকৰ সাৰ্টিফিকেট ভ্যালিড হ'ব আৰু NCTE মিটিং কন্ডাক্ট কৰিছিল এটা মিটিংৰ ডেটো ইয়াতে উল্লেখ আছে 27/7/2022 তাৰিখে মিটিং হৈছিল আৰু তাৰে মিটিংৰ পৰৱৰ্তী পিছত সময়ত আজি আপডেট তেওঁলোকে জনাইছে আজি আপডেট তেওঁলোকে জনাইছে 2/8/2022 তাৰিখে জনাইছে যে যিসকল ষ্টুডেন্টৰ NC আছিল তেওঁলোকৰ NC ক্লিয়াৰ হ'ব আৰু যেটো মিনিমাম marks বা minimum percentage যেটো 50% আছিল হেতু ৰিলেক্স কৰা হ'ব only those students who have already cleared the examination ঠিক আছে যি সকল ষ্টুডেন্টে অলৰেডি ক্লিয়াৰ কৰিলে ঠিক আছে who have cleared DLED যি হতৰ DLED ক্লিয়াৰ হল ঠিক আছে সো গতিকে তেওঁলোকৰ বাবে এটা ভাল খবৰ 50% নাথাকিলেও তেওঁলোকৰ এটা সাৰ্টিফিকেটৰ ভ্যালিডিটি পাব তেওঁলোকে অৰ্থাৎ আগন্তুক দিনত আসাম টেটৰ বহিব পাৰিব বা আসাম টেট কোৱালিফাই কৰিলে জব পাব বা সি টেটতো বহিব পাৰিব আৰু সি টেট কোৱালিফাই কৰিলে তেওঁলোকে জবৰ বাবে এলিজিবল হ'ব বা এপ্লাই কৰিব পাৰিব ঠিক আছে সো গতিকে এটা গুড নিউজ আছিল তেওঁলোকৰ বাবে এটা আপডেট আছিল NIS ৰ ফালৰ পৰা সো আমি আপডেটটো জনালো আপোনালোকক সো নেক্সট যিকোনো আপডেট পাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব যিকোনো আপডেট পোৱাৰ লগে লগে আমি আপোনাক ভিডিঅ'ৰ মাধ্যমত জনাই দিম ঠিক আছে সো গতিকে আজিৰ ভিডিঅ'ত মই ইমানখিনি আগবঢ়াইছো থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছ ফিক্স একাডেমি